हेलो गाइस আজি ভিডিওটো সোনকালে দিম ভাবিছিলোঁ কিন্তু অলপ দেৰি হৈ গ'ল বিশেষ কাৰণত মই আজি উঠিব নোৱাৰিলোঁ সোনকালে কাৰণটো বিশেষ কাৰণটো আছিলে মই ৰাতি দেৰিকৈ শুইছিলোঁ আৰু আপোনালোকেতো জানেই মই পাগল হয় বুলি দেই মই কৰিম লেপটপটো অন কৰি ৰ'ব টুপিটো পিন্ধিলে ভাল লাগিব অলপ আজি ৰাতিপুৱা শুই উঠিলোঁ 9টামান বজাত উঠি মই আকৌ মোবাইল টিপি পেলাই অলপ দেৰি শুলোঁ তাৰপিছত মোবাইল টিপি মেলি গালি চালি খাই উঠিলোঁ আৰু কেইটা 10টামানত উঠি ফ্ৰেছ হৈ মেলি গা পা ধুই তাৰপিছত DTO অফিচ গ'লোঁ মোৰ মানে অলপ লাইচেন্সৰ ৰিনিউৱেল কৰিবলৈ আছিলে সেইটো কাৰণে তাৰপিছত সেইবিলাক কৰি মেলি আহি পালোঁ কেইটামান বজাত 2টামান বজাত তাৰপিছতে চাহ তাহ খালোঁ ভাতটো খোৱাই নাই এতিয়ালৈকে বেটেৰী ল' মাৰিছে লেপটপত মইতো পাগল বুলি জানেই আপোনালোকে এটা আনবক্সিং কৰিব আছিলে বস্তু এটা মই ভাবিছিলোঁ কৰিম বুলি ভিডিঅ'টো অন কৰাৰ পিছত বস্তুটো ক'ত গ'ল এইটো লেন্স কাৰ্ডৰ মোৰ চশমা এখন আহিছিলে লেন্স কাৰ্ডৰ মানে দুখন চশমা মই অৰ্ডাৰ দিছিলোঁ একেলগে এই কিবা এইবিলাক কুপন আছিলে আৰু লগতে গিফ্ট পাইছিলোঁ মানে বাই ওৱান গেট ওৱান ফ্ৰী হৈ আছে মানে লেন্স কাৰ্ডত মেম্বাৰশ্বিপৰ সেইটো কাৰণে মই দুখন ল'লোঁ এখন আগতে আহি গ'ল এইখন দেই ভালেই চশমা পিন্ধিবলৈ কমফৰ্টেবল হয় আগৰখনতকৈ এতিয়া এইখন খুলিম মই এতিয়া কেনেকুৱা হয় চাওঁ এইখন মানে মই অলপ বেলেগ টাইপৰ দিছোঁ চশমা এখন ছানগ্লাছৰ নিচিনাও ব্যৱহাৰ কৰিব পাৰি নৰ্মেল চশমা নিচিনাও ব্যৱহাৰ কৰিব পাৰি আমি যিহেতু ছানগ্লাছ পিন্ধিব নোৱাৰোঁ একো নেদেখা হৈ যাম এখন খুলি পেলাই ছানগ্লাছ পিন্ধিলেতো আৰু জীৱন অন্ধকাৰ হৈ যাব চানো নেদেখিম ভালকৈ ভালে পটককৈ ফালি গ'ল প্লেট চেট দৰকাৰ নহ'লে এটা ছানগ্লাছ আছে দেখোন গোটেইখিনি চাওক জোখৰটো নিচিনা নালাগিলে হয় পিন্ধিম মই এতিয়া পিন্ধিম এইখন খুলি ল'ব লাগিব শান্তি কেনেকুৱা লাগিছে ঠিকে আছে নে ৰিভিউটো দিয়ক কেনেকুৱা লাগিছে নিদিলেও নাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ভাল লাগিলে বেয়া লাগিলে নকৰিব আৰু বেয়া কমেণ্ট দিয়ক ইমানে কথা